যিসকল মানুহে চৰকাৰী ঘৰ পোৱাৰ কাৰণে আবেদন কৰিছিল কিন্তু এতিয়ালৈকে চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ ৩৭,৫০০ টকা পোৱা নাই, সেইসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত চৰকাৰী ঘৰৰ টকা প্ৰদানক লৈ এখন গুৰুত্বপূৰ্ণ আপডেট আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে যদি মোৰ চেনেলত নতুনকৈ ভিজিট কৰিছে তেন্তে এনেকুৱা নতুন নতুন ভিডিঅ' সকলোতকৈ আগত পাবলৈ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি এতিয়া আমি জানি লওঁ যে যিসকল মানুহে চৰকাৰী ঘৰ পোৱাৰ কাৰণে নতুনকৈ আবেদন কৰিছিল কিন্তু এতিয়ালৈকে চৰকাৰী ঘৰৰ প্ৰথম কিস্তিত টকা পোৱা নাই, সেইসকল মানুহে কেতিয়া লাভ কৰিব টকা। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসম চৰকাৰে কেবিনেট বৈঠকত চৰকাৰী ঘৰ লৈ এনেকুৱা এখন সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াতে লিখা আছে ৩,১৪,৭৭৩ গৰাকী লোকে পাব প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ। তো যিসকল মানুহে চৰকাৰী ঘৰ পোৱাৰ কাৰণে আবেদন কৰিছিল কিন্তু এতিয়ালৈকে চৰকাৰী ঘৰৰ টকা পোৱা নাই, সেইসকল মানুহৰ ভিতৰত অসম চৰকাৰে অতি শীঘ্ৰে ৩,১৪,৭৭৩ গৰাকী লোকক প্ৰদান কৰিব চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা। তো আপোনালোকে যদি চৰকাৰী ঘৰ পোৱাৰ কাৰণে আবেদন কৰিছিল তেন্তে অহা মাহৰ ভিতৰত আপোনাৰ বেংক একাউণ্টত সোমাই যাব পাৰে চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ ৩৭,৫০০ টকা। লগতে যিসকল মানুহে আগতীয়াকৈ আবেদন কৰিছিল সেইসকল মানুহৰ বেংক একাউণ্টত ইতিমধ্যে চৰকাৰী ঘৰৰ টকা সোমাই গৈছে। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলত যদি নতুনকৈ ভিজিট কৰিছে তেন্তে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব এনেকুৱা নতুন নতুন ভিডিঅ' সকলোতকৈ আগত পাবলৈ। তো আজি ইমানেই, ধন্যবাদ।